নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোত গণ সম্পৰ্কে কিছু কথা কম। বেদিক এষ্ট্ৰলজি বা হিন্দু এষ্ট্ৰলজি অনুসৰি গণ হ'ল তিনি প্ৰকাৰৰ: দেৱগণ, নৰগণ, ৰাক্ষসগণ বা দেৱাৰীগণ। প্ৰতিজন মানুহে নিজৰ জন্ম নক্ষত্ৰ অনুসৰি এই তিনি প্ৰকাৰৰ গণৰ যিকোনো এটা গণ লৈ জন্মগ্ৰহণ কৰে আৰু সেই অনুসৰি তেওঁৰ পিছৰ জীৱনত গণ অনুসৰি কিছুমান স্বভাৱ চৰিত্ৰ প্ৰকাশ পায়। এতিয়া আমি জানো আহক, কি গণ লৈ জন্মগ্ৰহণ কৰিলে কেনেকুৱা স্বভাৱৰ হয়। যদিহে ব্যক্তি এজন দেৱগণত জন্মগ্ৰহণ কৰে তেন্তে তেওঁ বুদ্ধিমান, পণ্ডিত, দাতা আৰু কৰ্মভোগী হয় বুলি কোৱা হয়। এনে জাতক সাধাৰণতে বলৱান হয় বুলিও কোৱা হয়। যদিহে এজন জাতকৰ নৰগণত জন্ম হয় তেন্তে জাতক দীঘল আৰু বহল চকুযুক্ত হয়, তেখেত মানি হয় আৰু ধাৰ্মিক হয় বুলি কোৱা হয়। আৰু যদিহে এজন ব্যক্তি ৰাক্ষসগণ বা দেৱাৰীগণত জন্মগ্ৰহণ কৰে তেন্তে ব্যক্তিজনৰ মন চঞ্চল থাকে, কামত জেদভাৱ থাকে আৰু খোৱা লোৱাৰ প্ৰতি বিশেষ আকৰ্ষণ দেখুৱাই কম বস্তু হ'লে তেওঁলোকৰ চকুত নপৰে। বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ আমাৰ এই চমু ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টি ভাল লাগিল তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।